প্ৰজেক্ট সোণৰ অসমৰ এয়া হ'বলৈ গৈ আছে আমাৰ তৃতীয় নম্বৰটো টিউবৱেল। দুদিনমানৰ আগতে আপোনালোকক মই এক ককাজনৰ লগত চিনাকি কৰাই দিছিলোঁৱে। তেখেতৰ নাম হৈছে ভৰত। তেখেতে এই বাহিৰত বহি পেলাই আমৰ পৰা আদি কৰি কিবা কিবি বিক্ৰী কৰি আছিল। তেখেতৰ ঘৰৰ অৱস্থা দেখুৱাইছিলোঁ যে তেখেতে কেনেকৈ নিজৰ জীৱন পাৰ কৰি আছে বুলি চাবলৈ পাৰিছে। এয়া হৈছে তেখেতৰ সেই ঘৰখন, এয়া হৈছে তেখেতৰ সেই বাৰীখন, য'ত বিভিন্ন ধৰণৰ গছেৰে ভৰপূৰ হৈ আছে। মানে তেখেতৰ কাৰণে আমি তিনিটা কাম কৰিম বুলি ভাবিছিলোঁ। প্ৰথম কামটো হৈছে ঘৰৰ কাম, যোনটো হৈছে এয়া তেখেতৰ ঘৰখন দেখা পাইছে। এই ঘৰখনে প্ৰথমতে আমি সাজি দিম বুলি ভাবিছোঁ। তাৰপাছতে যিহেতু তেখেতে দোকান দিয়ে, কুকুৰা কণী হাঁহ কণীৰ পৰা আদি কৰি দোকান দিয়ে, সেই দোকানখন আমি সাজি দিম বুলি ভাবিছিলোঁ। থাৰ্ড কামটো হৈছে যে বহুতে দমকল বা টিউবৱেলৰ কথা মোক কৈছিল যে এটা বহাই দিব পৰা যাব নেকি বা বহাই দিবা নেকি বুলি। তেনেকৈ আমি প্ৰথমতে সেই টিউবৱেলৰ কামটোৱে কৰিলোঁ। চাই লওক, এই টিউবৱেলটো বৰ্তমান তেখেতৰ কাৰণে বহাই থকা হৈছে। আজি গোটেই দিনটোৰ ভিতৰত মানে অলপ পাছতে বা সন্ধিয়ালৈকে এই টিউবৱেলৰ কামটো সম্পূৰ্ণ হৈ যাব। তো এই তিনিটা পইণ্ট, তাৰ ভিতৰতে প্ৰথম যোনটো কাম সেয়া হৈছে টিউবৱেলৰ কামটো কৰি থকা হৈছে। আমাৰ ফালে আচলতে 30 ফুট বা 25 ফুটতে চফা পানী পোৱা যায়, কিন্তু এই এৰিয়াটোত মানে এই এৰিয়াটোত দিগদাৰ হয় ন। 50 ফুট ক'ৰবাত ক'ৰবাত বোলে 80-90 ফুটলৈকে যাব লাগে ন। এতিয়া তেওঁলোকে কমেও 50 ফুট 60 ফুটমান তললৈ যাব লাগিব, তেতিয়াহে ভাল পানী পাব। এতিয়া 20 ফুট গ'ল আৰু 10 ফুটৰ পাইপডাল বৰ্তমান লগালে। তেনেকুৱাকৈ বহুত দ আছে, মানে ভালেমানখিনি কাম আছে এতিয়াও। ইয়াত তেওঁলোকে নিজৰ কাম কৰি আছে। তেতিয়ালৈকে আমি কি কৰিব লাগিব, অলপ বজাৰ মানে এই টিউবৱেল কিবা কিবি আনিব লাগিব। ৰ'দ চ'দ আছে কিবা কিবি, সেইখিনি লৈ আহোঁ বলক। এতিয়া আমাৰ এটাই সুবিধা হৈছে, সেয়া হৈছে যে টিউবৱেলটো আনিবলৈ আমি দূৰলৈ যাবলগীয়া নাই হোৱা। একদম ওচৰতে সেইখন দোকান একদম ওচৰতে আছে। নহ'লে গাড়ী ভাড়া কৰি পেলাই আকৌ লৈ আনিব লাগিব বেলেগ এটা জেগাৰ পৰা। এতিয়া তাত গৈ পেলাই আমি উঠাই লৈ আহিলে হৈ গ'ল। এইফালে আহি গ'ল আমাৰ দমকল বা টিউবৱেল। কিন্তু আচলতে জানে নাই, এনেকুৱা যেতিয়া আমি এটা টিউবৱেল পুতো যে অকল এইটোৱে নহয়, ইয়াৰ লগতে ধেৰ মানে ফিল্টাৰ থাকে, আকৌ বেলেগ পাইপ ল'ব লাগে, বিভিন্ন ধৰণৰ বস্তু থাকে দেই। ৱাছাৰৰ পৰা আদি কৰি কিবা কিবি থাকে, ধেৰ কিবা কিবি বস্তু থাকে মুঠতে। তাকে এতিয়া বাকী পাইপ চাইপ যি লাগে ফিল্টাৰৰ পৰা আদি কৰি ধেৰ আছিলে, সেইখিনি লৈ লোৱা হ'ল। পিছে এই দমকল দেখা পাইছে নহয়, আমি এই দাদাজনৰ ওচৰলৈ আহিছিলোঁ ল'বলৈ, মানে কিনিবলৈ। আৰু তাৰপাছত তেখেতে কৈছে, যিহেতু তেখেতে মানে আচলতে ভিডিঅ' চাই থাকে বা দেখি আহিছে, আৰু তেখেতৰ ফালৰ পৰা আমাক এই দমকলটো মানে দিছে। মানে ইয়াৰ কাৰণে আমি পে'মেণ্ট দিব নালাগে, ভালেই হ'ল। এটা বস্তু মানে তেখেতৰ ফালৰ পৰা আগবঢ়াইছে, সেইকাৰণে দাদাজনকো বহুত বেছি ধন্যবাদ থাকিল দেই। ধন্যবাদ। এতিয়া আমি অকল এইটো এমাউণ্ট দি দিলে হৈ গ'ল, বাকী এইফালে এটা ডিছকাউণ্ট পাই গ'লোঁ, মানে ভালেমানখিনি ডিছকাউণ্ট পাই গ'লোঁ। আৰু এইবাৰ প্ৰথমবাৰ কাৰণে দেৰগাঁৱত বজাৰ কৰিব আহিলোঁ। বজাৰ কৰিছোঁ আচলতে তেওঁলোকৰ যিহেতু টিউবৱেলটো বহোৱা হৈছে, মোক ফিল্টাৰ প্ৰয়োজন হৈ আছিল। যিহেতু আইৰণ আছে পানীত, সেইকাৰণে ফিল্টাৰ লৈ লৈছোঁ, দুটা লৈ লৈছোঁ। এটা ফিল্টাৰ বেলেগ এজেগাত দিবলৈ আছে, এইটো ফিল্টাৰ আমি তেওঁলোকক দিম। আৰু ফিল্টাৰ থাকিলে কি হ'ব, তেওঁলোকে পানী খাবলৈ সুবিধা হ'ব, আৰু তেওঁলোকে এতিয়া বেলেগ ধৰণত ফিল্টাৰ কৰিবলগীয়া প্ৰয়োজন নহ'ব। এতিয়া আহি গ'ল মোৰ 2টা ফিল্টাৰ, আৰু এইকেইটা লওঁতে আমি বাৰ্গেনিং খুবেই কৰিছোঁ, মানে খুব বাৰ্গেনিং কৰিছোঁ। আৰু বাৰ্গেনিং মই পূৰা কৰোঁ দেই, কাৰণ আমাৰ প্ৰজেক্ট ধেৰ চলি থাকে, আৰু সেইকাৰণে মোৰ বাৰ্গেনিং স্কিলছটো খুবেই ভাল। ডিছকাউণ্টত ল'ব চেষ্টা কৰোঁ। অলপ যদি ক'ত পইচা বাছে, আমি বেলেগ এটা প্ৰজেক্টত ব্যৱহাৰ কৰোঁ। সেইকাৰণে চাই লওক, এইফালে সম্বৰ্ধনা পত্ৰখনো আছে। সেইলৈ মোক জ্যোতিৰা চুলি ভাইটি এজনে আঁকি দিছিল। তেনেকুৱাকৈ এতিয়া গাড়ী এইফালে বস্তু বহুত, পাছফালে বস্তু বহুত। আমি যে তেওঁলোকৰ ঘৰখন বনাম, আচলতে হাইৱে কাষৰ ঘৰ হোৱাৰ বাবে অলপ বাঁহ পাবলৈ বা অলপ হাজিৰা কৰা মানুহ পাবলৈ অলপ কষ্ট হৈছে। দাম দৰবোৰ ইমান মিলা নাই, সেইকাৰণে ভাবিছোঁ যে বেছি একো কৰিবলৈ নাযাওঁ, কাৰণ স্পেচ খুবেই কম। সেইকাৰণে আমি তৰ্জাৰ বেৰে দিম বুলি, তথাপিতো এতিয়ালৈকে ফিক্স কৰা নাই, ভাবিহে আছোঁ। যদি কোনোবাই হাইৱে কাষৰ মানুহ আছে, মানে কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰ, যদি কোনোবাই জানে যে আইডিয়াবোৰ কেনেকৈ ক'ত পাম, মোক এবাৰ জনাব। আমি তাৰপাছত সেইটো কথা চিন্তা কৰিম, কিন্তু এতিয়ালৈকে আমি তৰ্জাৰ বেৰটোৱে ফিক্স কৰিছোঁ। ইয়াতে আহি পেলাই আমি মানে জোখটো কৰিলে তেওঁলোকে পঠাই দিব বস্তুটো। তৰ্জাৰ বেৰৰ যদি কাম জানে নহয়, চাওক কিমান ধুনীয়া লাগে, দেখিছে। ইয়াত হৈছে ৰেডিমেড বেৰ, একদম ভাল কোৱালিটি, যোনটো কোৱালিটি মই ব্যৱহাৰ কৰোঁ। মই আচলতে এনেকৈ কামটো কৰাব বিচাৰোঁ, কিন্তু বহুতে আচলতে নাজানে, সেইকাৰণে বাৰু অলপ বেয়া দেখে। এনেকুৱাকৈ ওপৰ ফ্ৰেমটো আহি যায়, ধুনীয়া লাগে। আমি এতিয়া এনেকৈ চেষ্টা কৰিম, আৰু কি হ'ব কি নহ'ব। আমি বিছনাখনো এতিয়া কথা পাতি যাব লাগিব, বিছনাখনো ল'ব লাগিব। তো এই গোটেই বস্তুখিনি আজি বনাবলৈ দি দিম, আৰু কেনেকৈ যি পাৰোঁ এনেকৈ গোটেই এগালমান কাম লৈ আহিছোঁ। আৰু এতিয়া তেখেতৰ কাৰণে দোকানখনৰ যে কথা কৈছোঁ, চাই ল'ব পাৰে। এতিয়া আমি কেনেকৈ মানে গোটেই বস্তুটো কনষ্ট্ৰাক্ট কৰিম, ময়ো অলপ ভাবি আছোঁ, কিন্তু ইয়াৰ আৰম্ভণিটো চাই ল'ব পাৰে। মানে যিহেতু আমি ঠাণ্ডা চিপছ এইবিলাকৰ দোকান ভবা নাই, কাৰণ আমি যেতিয়া কথা পাতিছিলোঁ, তেখেতে মানে সেনেকুৱা দোকান চলাব নোৱাৰিব বুলি ক'লে, কাৰণ বস্তু অনা নিয়া কৰিব লাগিব, হিচাপ পত্ৰ মিলাব লাগিব। সেইবিলাক তেখেতৰ পৰা মানে কি হ'ব, সেইবিলাক কৰিলে অসুবিধা হ'ব।
সেইকাৰণে যি তেওঁ আগৰ পৰাই বিকি আছে সেইবিলাকে বিকিব, কিন্তু অলপ দোকানখন যাতে সুবিধাজনক কৰি দিয়া হ'ব আৰু লগতে পাৰিলে যদি তামোল পাণ সেনেকুৱা ধৰণৰ বস্তুবোৰ চাই ল'ব পাৰে। এইটো দোকানখনৰ ফ্ৰেমটো বা ইয়াতকৈ অলপ কিবাকিবি আৰু এলিমেণ্ট কিবাকিবি দিম আৰু সেইখিনি ভাবি আছোঁ। তাৰপিছত এতিয়া ভিতৰত আমাৰ টিউবৱেলৰ কাম প্ৰায় হৈ আছে, চলি আছে আৰু অথনি যে কৈছিলোঁ 30 ফুট গ'ল বুলি, এতিয়া আৰু 10 ফুট গ'ল, মানে 40 ফুট গ'লেই, 40 ফুট ভিতৰলৈ গ'ল। এতিয়া আৰু চাগে 10 ফুট লগাবলগীয়া হ'ব, মানে 50 ফুটলৈকে যাবলগীয়া হ'ব। তেতিয়াও যদি চফা পানী নোলায় তেতিয়া আৰু 10 ফুট যাব লাগিব। তেতিয়া যিমান ফুট যাব আৰু এতিয়া সেইখিনি পাছৰ কথা। এইফালে আহি গ'ল আমাৰ টিউবৱেলৰ কামো প্ৰায় কৰি থকা হৈছে। তাৰপিছত এইফালে আহি গ'ল আমাৰ ফিল্টাৰ। চাওক, এই যোনটো ফিল্টাৰ হয় এইটোৱে আচল বস্তু হয়। এই পানীখিনি এই ফিল্টাৰটোৱে চফা কৰিব আৰু এই বস্তুটোৱে প্ৰথম তললৈ যাব। মই দেখাম বাৰু মানে কেনেকৈ কি কৰা হ'ব, মই দেখাম বাৰু বস্তুখিনি। এইখিনি আপুনি ঢালাখিনি আমাৰ টিউবৱেলটোৱে হাফ চেঞ্চুৰী মাৰিলে, মানে 55 ফুট 10 কৰা হ'ল। চাই লওক, প্ৰথমতে গৈছে আমাৰ ফিল্টাৰ। এই বগা পাইপডাল যে দেখা পাইছে এয়া হৈছে ফিল্টাৰ। এয়া ফিল্টাৰটোৱে পানীখিনি চফা কৰিব। তাৰপিছত যাব এই PVC পাইপ। বহু ঘণ্টাৰ পাছত আমাৰ টিউবৱেলটো ফিটিং কৰা হৈ আছে। চাই লওক, এতিয়া টিউবৱেল ফিটিং হৈ গ'ল আমাৰ, মানে আৰু অলপ 10-15 মিনিটৰ পাছতে গোটেই ছেটআপটো আপোনালোকে দেখা পাব। দিয়ক, টিউবৱেলটো এবাৰ নাই মৰা এতিয়ালৈকে। টিউবৱেলটো এবাৰ মাৰিছা আকৌ বহনি কি ল'ব এইটো, এইখিনি পানী ডাইৰেক্ট মানে হেৰিয়ত ফিল্টাৰত ভৰাই দিব পাৰিব, কোনো কথা নাই। তেখেতে 11-12 বছৰ ধৰি 4টা আলি পাৰ হৈ পেলাই সদায় পানী আনিবলৈ গৈছিলে। এয়াই তেখেতৰ যে অলপ হ'লেও সুবিধা হ'ব সেইটোৱে মই আশা কৰিছোঁ আৰু মই আশা কৰিম। আৰু তেখেতে এনেকৈ সেৱা লোৱা দেখিও ভাল লাগিছে। তাকে আৰু এতিয়া সেয়াই হৈ গ'ল আৰু তেখেতে সেৱা ল'লে আৰু সঁচাকৈ দেখি ভাল লাগিলে। এতিয়া আমি যেতিয়া টিংপাত দিম যে, যদি দুচলীয়া কৰোঁ মানে দুচলীয়া কৰিব অসুবিধা আছে। এচলীয়াত হৈ যাব, কিন্তু দুচলীয়া কৰিলে কি হ'ব, আমি আওলাটো দিব নোৱাৰিম। মানে এইটো আৰু সৰু হৈ যাব, বহলটো আৰু সৰু হৈ যাবতো। সেইকাৰণে ভাবিছোঁ যে যদি আমি সেইটো খুটাৰ পৰা ইয়াৰ কৰি দিওঁ, তেতিয়া আমাৰ টিংপাতখিনি আমি দিব পাৰিম ধুনীয়াকৈ দুচলীয়া কৰি পেলাই। তেতিয়া আওলাটো ওলাই থাকিব, কিন্তু চব থাকিব। কিন্তু এতিয়া আপোনাৰ কথা আৰু আপুনি যেনেকৈ বিচাৰে। মোৰ হিচাপে 1 চলীয়াকৈ হৈ যাব লাগে। 1 চলীয়া চলিব, দিগদাৰ নহ'ব। অকণমান ওখ হ'ব লাগে, অলপ দিগদাৰ হ'লে 1 চলীয়া। 1 চলীয়াকৈ মই ভাল পাওঁ, 1 চলীয়াকৈ দি দিলে 1 চলীয়াকৈ ভাল পায় নেকি? এই জীৱনত মানুহৰ 1 নম্বৰ দৰকাৰ হ'ল একো ভাত পানী নালাগে, কিন্তু পানীটো প্ৰধান লাগিবই। এই জীৱটো বচালৰ লগে লগে এই প্ৰাণটো গুচি গ'লে আৰু পানীটো কি দৰকাৰ, কিন্তু জীৱটোৰ কাৰণে পানীটো মই অহাকাল পাইছিলোঁ। গতিকে এতিয়া ভালটো আহিলে, গতিকে মই যেনেকৈ ভাল আছিলোঁ তেনেকৈ তেখেতেও ভাল বুলি আৰু পানীখিনি পালোগৈ, তাৰ আশীৰ্বাদ কৰিছোঁ। তেনে এইফালে টিউবৱেল হৈ গ'ল। উঠনি দোকানৰ আপডেটটো মই ক'লোৱে কি কৰা হ'ব। কথাটো আহিছে এতিয়া শেষত গৈ পেলাই ঘৰখনৰ কাৰণে। এতিয়া ঘৰখনৰ কাৰণে আমাৰ ওচৰত লিমিটেড বস্তু আছে, মানে লিমিটেড মাটি আছে। এই লিমিটেশ্যনৰ ভিতৰতে আমি গোটেই ঘৰখন সাজি তুলিব লাগিব, আৰু সেইখন ঘৰ এদিনৰ ভিতৰত আমি চেষ্টা কৰিম। তাৰে আপডেটটো আপোনালোকে সোনকালে পাবই বাৰু। তথাপিও এতিয়া আপোনালোকৰ মতামতসমূহ বা আপোনালোকৰ কেনেকুৱা লাগিছে এই ককাজনক, কাৰণ এই ককাজনক বহুতে ভাল পাইছিল, তেখেতৰ কথা বতৰাৰ পৰা আদি কৰি তেখেতৰ পৰিষ্কাৰ বহুতে ভাল পাইছিল। সেইবাবে বাকী আপোনালোকে জনাব কেনেকুৱা লাগিল আজিৰ তেখেতৰ এই আপডেটটো পাই পিনে। বাকী এয়াই আছিল আজিৰ মোৰ ব্লগ, আৰু এয়াই আছিল প্ৰজেক্ট সোণৰ অসমৰ এটা অংশ। সমাপ্ত কৰি দিছোঁ। সদায় দৰে সুখী থাকক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময় গগৈ এই মোৰ প্ৰজেক্ট সোণৰ অসমৰ এটা অংশৰ পৰা চাইনিং অফ।